তো নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছো আৰু দেৰি নকৰি আপোনালোকক মই লৈ যাম মোৰ স্ক্ৰীনত, য'ত নেকি আপোনালোকক কিবা ইম্পৰ্টেণ্ট বস্তু মই নিশ্চয় দেখুৱাম বাৰু। আহক মোৰ সৈতে। যদি আপোনালোকে ইয়াতে চাই, মই এটা চাৰ্চ কৰিম ৰাকিব অফিচিয়েল। ইয়াত চাৰ্চ কৰিছো, কিন্তু মই এটা এণ্টাৰ নকৰো। মই এণ্টাৰ কৰিম অলপ পিছত। আচলতে কৈলা আগত কথা, মই ৰাকিবক সিদিনাখন ওয়ার্নিং এটা দিছিলো যে রাকিব তুই যদি নতুন চ্যানেল বানা ভাই, মই তোর চ্যানেলতে স্ট্রাইক মারিম ভাই, এটা সঁচা কথা আছিল ভাই। আর তোর চ্যানেল মই ডিলিট করাম, এটা 110% শিওর মই দিছিলো। আর ফাইনালি রাকিবে নতুন চ্যানেল বনাইছিল আৰু তাতে তেওঁ 15,000 সাবস্ক্রাইবার গেইন কৰিছিলে, অর্থাৎ 15,000 সাবস্ক্রাইবার তেওঁ তাত পাবলৈ সক্ষম হৈছিলে। আৰু কেইবাটাও ভিডিও তাত আপলোড কৰিছিলে, যত নেকি 50,000, 20,000, 30,000, 10,000 এনেকুৱা ভিউ পাইছিলে। আৰু সেই চ্যানেলটো ফুললি মনিটাইজো আছিলে, আৰু তাৰ লগতে চ্যানেলটো বহুত ভাল গ্ৰ' হৈছিলে কেইদিন মানৰ ভিতৰতে। আচলতে তেওঁ সেই নতুন চ্যানেলটো আগৰ পৰাই চলাই আছিলে, কিন্তু এই কন্ট্ৰভাৰ্চিৰ পিছত যেতিয়া মই তেওঁৰ ডাঙৰ চ্যানেল যিটো আছিলে ৰাকিব শৰ্ট ফান, তাতে যেতিয়া 3টা ষ্ট্ৰাইক মাৰিলো, তেতিয়া তেওঁৰ ভিডিঅ' আপলোডিং বন্ধ হৈ গ'ল। তাৰপিছত তেওঁ তাতে ভিডিঅ' কৰা আৰম্ভ হৈ গ'ল। কিন্তু মই তেওঁক কৈছিলো যে ৰাকিব, মই তো ঘাৰত ধৰি ইউটিউবৰ পৰা ওলাই দিম, আৰু মই সেনেকুৱাই কৰিছো। কাৰণ এনেকুৱা ফালতু ৰষ্টাৰ, সকলোৰে ৰষ্টাৰ আছে, সকলোৱে ৰষ্ট কৰে, মোক ভাল লাগে। কিছুমান ৰষ্টাৰ আছে ৰষ্ট কৰে, মই তেওঁলোকক এন্টাৰটেইন হিচাপে লওঁ আৰু মই তেওঁলোকৰ ভিডিঅ'ত লাইক দিওঁ। কিন্তু ৰাকিব যেনেকুৱা কৰে, মুখৰ পৰা লেতেৰা কথা ওলায়, মুখৰ পৰা খেঁচৰা কথা ওলায়, তেওঁলোকে বোলে ৰষ্টাৰ। ৰষ্টিঙৰ নামত তেওঁলোকে ফেমিলিক গালি দিয়ে, তেওঁলোকে মোৰ মাক গালি দিয়ে, দেউতাকক গালি দিয়ে, তেওঁলোকে মোৰ বাচ্চাক গালি দিয়ে, তেওঁলোকে মোৰ ৱাইফক গালি দিয়ে ৰষ্টিঙৰ নামত। তেওঁলোকে আচলতে ৰষ্টাৰ নেকি? ৰষ্টাৰ নহয়, তেওঁলোকে হল মানে এনেকুৱা ইউটিউবৰ বা সমাজৰ এটা মানে কি মানে ফটুৱা মানুহ। কাৰণ কিয় জানে, তেওঁলোকে ৰষ্ট কৰিব নাজানে, লিমিট ক্ৰছ কৰি ফেমিলিক গালি দিয়ে, দেউতাক গালি দিয়ে, মানে ব্যক্তিগতভাৱে তেওঁলোকে এটেক কৰে। আৰু কিছুমান ৰষ্টাৰ আছে ৰষ্ট কৰে কেৱল মাত্ৰ মুখ লৈ কয়, কাৰণ ছচিয়েল মিডিয়াত মইহে এক্টিভ, মোৰ ফেমিলিতো নহয়। যদি কিবা আছে ছচিয়েল মিডিয়াত মোক কওক না, মোৰ ফেমিলিক কিয় ক'ব লাগে ভাই? এজন চাইছিলো অলপ আগতে ভিডিঅ' আপোনালোকে চাইছে, যে কাঠমিস্ত্ৰী ল'ৰা কৈ আছিলে, তেওঁৰ চেনেল আমি ডিলিট কৰাইছো। আৰু এটা কথা কৈ আছো বন্ধুসকল, এতিয়া আহক ৰাকিবৰ মই চেনেলটো প্ৰথমত চাৰ্চ কৰিছো, ৰাকিব অফিচিয়েল চাৰ্চ কৰিছো, ঠিক চেনেলটো ওলাইছে। এইটো চেনেল যদি চাই 15,000 সাবস্ক্রাইবার চাইছে, চেনেলটো ৰাকিব অফিচিয়েল। এইটো লগো, ৰাকিবৰ লগো আছে, ফটোটোৰ এটা ফটো আছে, তাৰ মানে এইটো চাওক। এতিয়া মেইন ইন্টাৰেষ্টিং কথাটো এইটোৱে, চাওক কি লিখা আছে ইয়াতে, ভালকে দেখো এতিয়া আবার লাহে লাহে। দিস একাউন্ট হ্যাজ বিন টার্মিনেটেড বিকজ রিসিভ মাল্টিপল থার্ড পার্টি ক্লাইমস। ঠিক আছে, যিয়ে নহওক আপোনালোকে গম পাইছে যে এই চেনেলটো অলৰেডি ইউটিউবৰ ফালৰ পৰা ৰাকিব অফিচিয়েল নামৰ যিটো ৰাকিবৰ সেকেন্ড চেনেল আছিলে, নিউজ চেনেল আছিলে, হাই স্পীড গ্ৰয়িং চেনেল আছিলে, অতি সোনকালে গ্ৰ' কৰা চেনেল আছিলে, ইতিমধ্যে ইউটিউবৰ পৰা নাইকিয়া হৈ গৈছে, চুৱাহা হৈ গৈছে ইউটিউবৰ পৰা। তো আৰু এবাৰ দেখুৱাম বন্ধুসকল। তো ৰাকিব অফিচিয়েল মই আকৌ ইয়াতে চাৰ্চ কৰিছো ইউটিউবত, আৰু তাৰ পিছত যদি আপোনালোকে চাই ইয়াতে দেখা পাব, সাবস্ক্ৰাইব যদি কৰিব খোজো, সাবস্ক্ৰাইব হৈ আছে, নিশ্চয়কৈ সাবস্ক্ৰাইব হৈ আছে বাৰু। ইয়াতে নটিফিকেশন বেল অন হৈ আছে, কাৰণ চেনেলটো নাই। এই চেনেল যদি মই চাওঁ, এবাৰ খুলিব খোজো, যদি খুলিলে এটাই কথাই বাৰ বাৰ আহি আছে। আৰু এবাৰ মই ৰাকিব অফিচিয়েল চাৰ্চ কৰি বেক কৰি দিম পেজটোক, আৰু এবাৰ ইয়াতে মই ক্লিক কৰাম। যদি ইয়াতে ক্লিক কৰা, তেনেহলে আপোনালোকে চাব পাৰিব যে এইটো চেনেল কিন্তু আমি এদিনতে একদম কৰাইছো, 7 দিন টাইমো এইটোত লগা নাই। মই তেওঁক কৈছিলো ৰাকিব, আগতে 2টা ষ্ট্ৰাইক মাৰি থৈছিলো, ৰাকিব কৈছিলো যদি তুই নতুন ভিডিঅ' আপলোড কৰা। তেওঁ কি কৰিছে, মই কৈছো বাৰ কৈছো তাকো ৰস নকৰিবি, ৰস কৰিলে ব্যক্তিগতভাৱে নকৰিবি। মই চালো আবেদক এবাৰ কৈছো যে আবেদ ভাই তুই এনেকুৱা ভিডিঅ' নাবনাবি, ভাল ভিডিঅ' বনা, তোৰ টেলেণ্ট আছে ভাই। আবেদে মানিছে, আবেদে কৈছে দাদা মই এনেকুৱা ভিডিঅ' নবনাও, ভাল ভিডিঅ' বনাম। আৰু আবেদে সেই কাৰণে আবেদে ভাল ভিডিঅ' বনাই আছে, আৰু আবেদক আমি ফুল্লি সাপোর্ট কৰো। এতিয়া আবেদৰ চেনেলত কোনো ধৰণৰ ষ্ট্ৰাইক কোনো দিব নোৱাৰে। এইটো আবেদক আমি 100% আবেদক আমি এটা সাপোর্ট কৰি আছো। আৰু যদি আবেদে কেতিয়াবা বেয়া ভিডিঅ' বনাই, মই নিজে আবেদক ষ্ট্ৰাইক দিম, সঁচাই কৈছো। আবেদে যদি কোনোবা দিন বেয়া ভিডিঅ' বনায়, কারো ব্যক্তিগতভাৱে যদি কাৰোবাক এটেক কৰে, মই তাক ষ্ট্ৰাইক সিদিনাখন দিম। এতিয়া কথাটো হ'ল কি, আবেদ বুজি পোৱা ল'ৰা, আবেদ শিক্ষিত। মই চাইছো সিদিনাখন এটা পঢ়িব দিছো, ইংলিছ ধুনীয়াকে পঢ়ি আছে আবেদে, আৰু এই ৰাকিবতো কোনো পঢ়া শুনাই নাই ভাই। তো আবেদ এজন শিক্ষিত ল'ৰা, তেওঁক এবাৰ কওঁতে বুজি পাইছে। মই ৰাকিবক এবাৰ কৈছো মানা নাই, ষ্ট্ৰাইক দি ওয়ার্নিং দিছো মানা নাই, আৰু গালি দিয়ে। তো তেওঁৰ চেনেল এনেকুৱা ডিলাইট হবই লাগে। তো এতিয়া কথাটো হ'ল কি, যে ৰাকিব মোৰ লগত লাগিছিল, তেওঁৰ চেনেল এতিয়ালৈকে ডিলাইট হৈছে, আৰু তেওঁৰ যিটো মেইন চেনেল সেইটো 27 তাৰিখত ডিলাইট হবলৈ গৈ আছে। তো কথাটো কি, ৰাকিব যদি আৰু নতুন চেনেল খোলে, আৰু 110% মই তেওঁৰ চেনেলত ষ্ট্ৰাইক দিম। এটা চেনেলটো ডিলিট হৈছে বাৰু, হয়তো চুৱাহা হৈ গৈছে, গাইব হৈ গৈছে। আৰু যদি ইন ফিউচাৰ ৰাকিব বনোৱা তোৰো চেনেল যাব, তো ভাই ফেচবুকত থাক,
ফেসবুকতো এনেকা কন্টেন্ট বনাবি ভাই, নাভাবিবি যে আমাৰ CMS ফেসবুকত কাম নকৰে। আমাৰ CMS ত ফেসবুকে কাম কৰে, আৰু আমাৰ যদি CMS ৰ ভিউ চোৱা 100 মিলিয়ন ভিউ আছে ফেসবুকত। আমি ফেসবুকতে কাম কৰো, আমি ফুল টাইম ফেসবুকত কাম কৰো, কিন্তু আমি পার্ট টাইম আমাৰ CMS ইউটিউবত কাম কৰে। তথাপিও তোৰ চেনেল কিন্তু আমি উৰাইছো, ঠিক আছে? তো এনেকুৱা কথা। তো এটা CMS ৰ বিষয়ে আগত জানি ল, CMS কি কৰে। কেৱল ফেসবুকে নহয়, ইনষ্টাগ্ৰামো হয়। ইনষ্টাগ্ৰামৰো আমি কন্টেন্ট মেনেজমেন্ট কৰিব পাৰো, ইনষ্টাগ্ৰামো আমি ডিজিটেলি সাপোর্ট দিব পাৰো। তো এটা আবেদক আমি ফুললি সাপোর্ট দি আছো, আবেদে ভাল ভিডিও বনাই আছে। আবেদ যদি কেতিয়াবা বেয়া ভিডিও বনায়, আবেদৰ কাম নামা হ'ব, কিন্তু আবেদ এজন বুজা ল'ৰা, শিক্ষিত ল'ৰা, আচলতে সি বুজি পাইছে। এটা কথাটো হ'ল কি, এইজন ৰাকিব যে আছিলে, ৰাকিবে বাবা ইমান হৈ গৈছিলে কেইদিনত, আচলতে মই কেইদিনমান চোৱা নাই এইবাৰ কথা। যেতিয়া চালো তেতিয়া গম পালো যে বাবা ইমান লেতেৰা মানুহ থাকে না, ইমান লেতেৰা মানুহ ভিডিঅ' বনাব পাৰে না। সেইদিনাখন মই খঙতে গালি পাৰি দিছিলো। মই ৰিয়েলাইজ কৰিছো, মই 2-3 বাৰ চৰি কৈছো। আজিও মই আজিৰ ভিডিঅ' চৰি কওঁ যে ভাই জুমাৰ নিউজ ভাই, মোৰ ভুল হৈছে তোক গালি পাৰিব নালাগিছিল ভাই, যদি পাৰা ক্ষমা কৰিবি। সঁচাই কৈছো জুমাৰ নিউজ ভাই, তোৰ চেনেলত কোনো ধৰণৰ ষ্ট্ৰাইক নাযায়, কোনোদিন আমি নিদিওঁ। সঁচা কথা কৈছো, কাৰণ মই ভুল কৰিছো, তোক গালি দিছো, মই ক্ষমা খুজিছো। তো ভাই এইটোৱে কথা, ক্ষমা খুজিব লাগে। আৰু ৰাকিব পাৰিলে মোক মই বেয়া কথা নকওঁ, সেইদিনাৰ পৰা তবা কৰিছো। তেনেকুৱা কিছুমান কথা তেওঁলোকে কয়। তো আপোনালোকে যদি ৰস কৰে, মোক ৰস কৰক, ফেমিলিক একো নকব। যদি মোৰ ৰস কৰে এন্টাৰটেইন হিচাপে কৰক, মই এন্টাৰটেইন হিচাপে একবাৰ একচেপ্ট কৰিম বাৰু। মই এনেকুৱা নহয় যে আপোনালোকৰ বাৰু ইমান কষ্ট কৰা চেনেলটো ৰাখিব, ৰাখিব 2টা চেনেল আমি ডিলিট কৰি আছো। এটাতো উৰি গৈছে, আৰু উৰিব। ইমান ডাঙৰ ৰাখিবৰ চেনেল 2টা আছিলে, চ' এই 2টাতো আৰু ঘূৰাই নিদিয়ে বাৰু। আৰু যদি ৰাখিবে যদি ভুলতো যদি ৰাভেল মিউজিকত কণ্টেক্ট কৰে, সাজ ভাই দুটা কণ্টেক্ট কৰে, সাজ ভাই এটা কথা বাৰ ক'ব যে মুস্তাফিজুৰৰ ফেমিলিক লৈ কৈছা, মুস্তাফিজুৰ ষ্ট্ৰাইক মাৰিছে, তাত মোৰ আহে নাযায়। অলৰেডি এই কথাটো ৰাকিবে কিছুমান দালাল ধৰিছিলে আমাৰ গোৱালপাৰাতে। মোৰ ঘৰৰ ওচৰে পাছৰে কিছুমান দালাল আছে, তো তেওঁলোকে সাজ ভাইক ফোন কৰিছিলে। তো সাজ ভাই অলৰেডি তেওঁলোকক কৈ দিছে ষ্ট্ৰাইক আমি খাব নহয়। তো ৰাকিব ভাই দালাল নধৰিবি নেক্সট টাইম, এইটোৰ কাৰণে দালালে কাম কৰিব নোৱাৰিব এইটো। তো 2 নম্বৰ কথাটো কি, ভালকে কাম কৰ, যদি কিবা সাপোর্ট লাগে নিশ্চয় পাবি, কিন্তু এই 2টা চেনেল কোনোদিন ঘুরে নাপা। আর ফেসবুকতো ভালকে কাম করবাই, ভাল মানুষ ধরে কাম কর, মানুষ ধরে। আমি যেনে কাম করো, আমার যেনেকুৱা কন্টেন্ট আমার জ্বর নাই ভাই, তোর নিচিনা সঁচাই আমার কোনো জ্বর নাই। আমি মূর্খ ইউটিউবার, ঠিক আছে? আমি মূর্খ ইউটিউবার, আমি তো নাজানোই একো কৰিব, একোই নাজানো। না পঢ়া শুনা আছে, না কিবা আছে, না CMS আছে, একো নাই। কেৱল মাত্ৰ আমি ইউটিউবত ভিডিঅ' দিওঁ, কিছু টকা আহে, 2-1 হাজাৰ টকা আহে মাহ, সেইটো দেখাও। এনেকুৱা ভাবিছে নেকি তই? এনেকুৱা ভাবিলে লাভ নাই, ঠিক আছে ভাই, ঠিক আছে? চ' আগৰজনক চাই পেলাই সদায় ভাবিব লাগে, আগৰজন কিমান শক্তিশালী। কাৰণ এটা যদি যুদ্ধত নামা ভাই, নিজৰ অস্ত্ৰ পাতি আগত চাই ল'ব লাগে যে অস্ত্ৰ পাতি মোৰ লগত নে কিমান আছে, যে তাৰ লগত যুদ্ধ কৰিব যাম। নিজৰ অস্ত্ৰ পাতি ঠিক কৰি বেলেগৰ অস্ত্ৰ পাতিৰ সৈতে খেলিব যাবি। চ' তোৰ অস্ত্ৰ পাতি মোৰ ওচৰত 1 মিনিটো টিকিব পৰা নাই। তো এনেকে তোৰ চেনেলখিনি ডিলিট হৈ গ'ল। চ' আজিলৈ ইমানেই। চ' মোক কোনো ধৰণৰ এটিটিউড দেখুওৱা নাই ভাই, মোৰ ফেমিলিৰ সৈতে লাগিছে। ৰষ্ট কৰক, মই 100 বাৰ কৈছো। কিছুমান ৰষ্টাৰ আছে, ৰষ্ট কৰে, মই লাইক দিওঁ, এন্টাৰটেইন হিচাপে মই লওঁ। তো এনেকুৱা ৰষ্ট কৰক যাতে এন্টাৰটেইন হিচাপে লোৱা যায়, যাতে কোনো ফেমিলিৰ মানুহে আঘাত নাপায়। আপোনালোকে ভালকে ৰষ্ট কৰি 100 বাৰ গালি দিয়ক, লেটাৰ লেংগুৱেজ নিদিব। অলপ যিখিনি দিয়া যায় বাৰু ছচিয়েল মিডিয়াত, তেনেকুৱা গালি মোক দিয়ক, মই 100 বাৰ একচেপ্ট কৰিম। সঁচা কথা কৈছো, শ্বেয়াৰো কৰিম ভিডিঅ' যদি আপোনালোকে মোক ৰিকুৱেষ্ট কৰে, সঁচাই কৈছো। কিন্তু ফেমিলিক লৈ কোনোদিন একো নকব। তো আজিলৈ মানে বন্ধুসকল, যদি কিবা বেয়া কৈ থাকো, যদি কিবা ভুল কৈ থাকো, মুখৰ পৰা যদি কিবা বেয়া ওলাই থাকে, তেনেহ'লে সৰু ভাইটি হিচাপে নিশ্চয় ক্ষমা কৰিব। 100 বাৰ মানি ল'ম, আপোনালোকে 2টা গালি পাৰি লওক। কমেণ্ট কৰি গালিও কৰিব পাৰে, 100 বাৰ মানি ল'ম যদি কিবা ভুল কৈ থাকো। ধন্যবাদ।